মোৰে আছিলে। কোনে খবৰ দিছিল আপোনাক? আপোনাৰ 108 ড্ৰাইভাৰ এজনে। আৰু তেওঁলোক ইয়াৰ পৰা আপোনাৰ ডেলিভাৰী কেছ এটা থৈ গ'ল চিভিলতে। তাৰপিছত মোৰ লগত কথা পাতিলে, কথা পাতি লৈ তেওঁলোক নিজৰ জেগাত গ'ল কৈদল ফালে গৈ থাকোঁতে আপোনাৰ হাতবৰ সৰুবগীয়াতে এক্সিডেণ্ট এটা পালে। আৰু তাত মানুহ চানুহ ৰখি আছিলে, সেইটো গম নাপাওঁ বাৰু মই। মোক ফোন মাৰিলে, তাৰপিছত মই গ'লোঁ। মোৰ লগতে আৰু এজন মানুহ আছিলে, তেওঁকো লৈ গ'লোঁ। মই অকলেতো যাব নোৱাৰিম, এইটো ৰিস্কি কথা। তেওঁ গ'ল, দেখিছোঁ মানুহজনী ডেথ হৈ আছে গাড়ীৰ ভিতৰতে। তাৰপাছত তেওঁলোকে উলিয়াই কৰি দিলে। আৰু পুলিচো আছিলে। মই ভৰিত ধৰিছিলোঁ। ধৰি লৈ গাড়ীত উঠাই দিলোঁ চিভিললৈ লৈ আহিছিলোঁ। মানে কেনেকুৱা অৱস্থাত পাইছিলে মানুহগৰাকী? তেওঁ চিটত এনেকৈ আউজি আছিলে। আঘাতৰ চিন ক'ত পাইছিলে? আঘাতত আপোনাৰ ইয়াত আছিলে চেলাৰীত। আৰু চিট বেল্ট দিয়া নাই। ভৰিত আপোনাৰ এই বাওঁ ভৰিতে অকণমান আছিলে। আগতে খোল খাই আছিলে। ভৰিত কি আছিলে? ভৰিত মোজা এযোৰ পিন্ধা আছিলে সৰু। ডিঙিত মোৰ লগৰ এজনেহে কৈছিলে চেইনডাল আছিল বুলি। মোবাইল মই পোৱা নাই। মোৰে আছিলে। কোনে খবৰ দিছিল আপোনাক? আপোনাৰ 108 ড্ৰাইভাৰ এজনে। আৰু তেওঁলোক ইয়াৰ পৰা আপোনাৰ ডেলিভাৰী কেছ এটা থৈ গ'ল চিভিলতে। তাৰপিছত মোৰ লগত কথা পাতিলে, কথা পাতি লৈ তেওঁলোক নিজৰ জেগাত গ'ল কৈদল ফালে গৈ থাকোঁতে আপোনাৰ হাতবৰ সৰুবগীয়াতে এক্সিডেণ্ট এটা পালে। আৰু তাত মানুহ চানুহ ৰখি আছিলে, সেইটো গম নাপাওঁ বাৰু মই। মোক ফোন মাৰিলে, তাৰপিছত মই গ'লোঁ। মোৰ লগতে আৰু এজন মানুহ আছিলে, তেওঁকো লৈ গ'লোঁ। মই অকলেতো যাব নোৱাৰিম, এইটো ৰিস্কি কথা। তেওঁ গ'ল, দেখিছোঁ মানুহজনী ডেথ হৈ আছে গাড়ীৰ ভিতৰতে। তাৰপাছত তেওঁলোকে উলিয়াই কৰি দিলে। আৰু পুলিচো আছিলে। মই ভৰিত ধৰিছিলোঁ। ধৰি লৈ গাড়ীত উঠাই দিলোঁ চিভিললৈ লৈ আহিছিলোঁ। মানে কেনেকুৱা অৱস্থাত পাইছিলে মানুহগৰাকী? তেওঁ চিটত এনেকৈ আউজি আছিলে। আঘাতৰ চিন ক'ত পাইছিলে? আঘাতত আপোনাৰ ইয়াত আছিলে চেলাৰীত। আৰু চিট বেল্ট দিয়া নাই। ভৰিত আপোনাৰ এই বাওঁ ভৰিতে অকণমান আছিলে। আগতে খোল খাই আছিলে। ভৰিত কি আছিলে? ভৰিত মোজা এযোৰ পিন্ধা আছিলে সৰু। ডিঙিত মোৰ লগৰ এজনেহে কৈছিলে চেইনডাল আছিল বুলি। মোবাইল মই